দিব নালাগিছিল বা থাকিব নালাগিছিল, সেইটো 20 দিন দিলে। তাৰপিছত আকৌ দুটা ভাগত কৰাৰ কাৰণে এনাউন্স কৰিলে। সেইটোত সকলোৱে গম পাইছে কিবা এটা মানে কিবা এটা যে আছে, তেওঁলোকৰ সুবিধাজনক এটা স্থিতিত থাকি পেলাই এইখিনি কৰা বুলি আমি ভাবোঁ। মিত্ৰদল হোৱা স্বত্বেও হিমন্ত বিশ্ব শৰ্মা বিশেষকৈ হাগ্ৰামাৰ বিৰুদ্ধে যেনেকৈ মানে ব্যক্তিগত আক্ৰমণ আৰু দুৰ্ভাগ্যজনক, কাৰণ এতিয়ালৈকে অফিচিয়েলি যি এলায়েন্স আছিলে সেইটো ছেট হোৱা নাই, বা অসম চৰকাৰৰ পৰা বা বিজেপিৰ হাই অথৰিটিৰ পৰা সেইটো পোৱা নাই। গতিকে এটা সামান্য সন্মান ৰাখি এটা কথাবিলাক ক'লে হয়, কিন্তু যিখিনি কৰিছে এতিয়া অত্যন্ত এগ্ৰেছিভভাৱে সোমাই এতিয়া BTC দখলৰ কাৰণে শত্ৰুৰ দৰে জ্ঞান কৰিছে। সেইটো আচলতে BTC-বাসী কোনেও সন্তুষ্ট নহয়, ভাল পোৱা নাই। আৰু অলপ আগতে তেওঁলোকে নিজৰ সুবিধাজনক স্থিতিত তেওঁলোকে থাকি পেলাই এই গোটেই প্লেনিংটো কৰিছে, যে এনাউন্স কৰাৰ পিছত 20 দিন দিলে, তাৰপিছতে 4টা ডিষ্ট্ৰিক্ট, সৰু 4টা ডিষ্ট্ৰিক্টত দুটা ভাগত ভগালে। গতিকে সুবিধাজনক স্থিতিত থাকি পেলাই যাতে তেওঁলোকে কামটো কৰিব পাৰে, সেইটো এটা হিচাপ নিকাচ কৰি পেলাই আচলতে একেবাৰেই প্ৰয়োজন, কেতিয়াও হোৱা নাই। সেইটো সঁচা অৰ্থত কোনেও কাকো এনেকৈ মানে হুমকি দিব নোৱাৰে বা এনেকুৱা ধৰণৰ কথা ক'ব নোৱাৰে আচলতে। কিন্তু তেওঁলোক যদি নিয়মমতে নাযায়, যে ডেমক্ৰেচিটো যদি তেওঁলোকে সম্পূৰ্ণ হত্যা কৰি যদি এনেকুৱা ভয় চয় দেখুৱাই কাৰোবাক জেলত ভৰাম, কাৰোবাক প্ৰাক্তন বনাই দিম, কাৰোবাৰ মন্ত্ৰিত্ব মানে কাঢ়ি আনিম, কাৰোবাৰ অমুক ভংগ কৰি দিম, বা এইটো নকৰিলে তোমাক নোহোৱা কৰি দিম, তেনেকুৱা ধৰণৰ মানে ভয় ভীত দেখুৱাই যিখিনি কৰা হৈছে, এইটো গণতন্ত্ৰৰ কাৰণে মানে অশুভ আৰু ভয়ানক এটা আমি ভৱিষ্যত দেখিছোঁ। উপায় নোহোৱাত যদিও তেওঁলোকে 2016 চনত পৰিৱৰ্তনৰ নাম লৈ সকলোৰে মন জয় কৰিছিল, এতিয়া দেখিলে কি হ'ল, পৰিৱৰ্তন হ'ল, কিন্তু সেইটো ভালৰ ক্ষেত্ৰত পৰিৱৰ্তন নহ'ল। গতিকে সকলোৱে এতিয়া চিন্তা কৰি কোনোবা আছুও আজি ৰাজনৈতিক দল গঠন কৰিবলৈ বাধ্য হৈছে, কৃষক সমিতিয়ে আজি ৰাজনৈতিক দল গঠন কৰিবলৈ বাধ্য হৈছে, আজি কংগ্ৰেছ বা AIUDF-এ একেলগ মানে জোট বন্ধন কৰিবলৈ চিন্তা কৰিবলৈ বাধ্য হৈছে। তেনেকুৱা ধৰণৰ সকলোৱে যেনেকৈ ৰুধিবলৈ চেষ্টা কৰি আছে, আমি ৰাইজক আহ্বান জনাম যে BTC-ত আমি যাতে সময় থাকোঁতেই বিজেপিক ৰুধিব পাৰোঁ, বা সকলোৱে যাতে বিজেপিক মানে আঞ্চলিক দলক গ্ৰাস কৰা, প্লাছ সকলো সৰু সৰু জাতি জনগোষ্ঠী সকলক নিঃশেষ কৰাৰ এইটো এটা ষড়যন্ত্ৰ। কোৱাটোতো চবেই ক'ব, কিবা ধৰণৰ ক'ব, কোনোবাই নদীত উটি যাব বুলি ক'ব, কোনোবাই পৰি থাকিব বুলি ক'ব, কোনোবাই শেষ হৈ বুলি ক'ব, সেইটোৰ আৰু কি উত্তৰ দিম আৰু। এতিয়া সেইটোতো থাকিব লাগিছিল, মানে চুক্তিত আচলতে তেওঁলোকক এৰি দিয়াৰ এটা দফা থাকিব লাগিছিল। আৰু তেওঁলোকে যিটো NDAB-ৰ ফালৰ পৰা যিটো ড্ৰাফ্ট ফাইনেল কৰা হৈছিলে, তাত লিখা আছিলে যে সকলো কেডাৰ্ছ, লিডাৰ্ছ, ইভেন কনভিক্টেড সকলো যিসকল জেলত আছে, এই শান্তি চুক্তিৰ জৰিয়তে তেওঁলোকে জেনেৰেল এমনেষ্টি পোৱাৰ কথা লিখা আছিল। কিন্তু এই চুক্তিখন আচলতে সেইখন নহয়, ইয়াত মানে সলনি কৰা হৈছে। সেইটোতো আমাৰ গাত আহিলে আমাৰ প্ৰথম কামেই সেইটো হ'ব, তেওঁলোকক জেলৰ পৰা ওলাই অনা। ৰঞ্জন দৈমাৰী ডাঙৰীয়াকে আদি কৰি 100জনতকৈ বেছি ল'ৰা এতিয়া তাত আছে। কোনোবাই ফাঁচীৰ অৰ্ডাৰ লৈ আছে, কোনোবাই যাৱজ্জীৱন কাৰাদণ্ডৰ অৰ্ডাৰ লৈ আছে, আৰু তেনেকৈ বহুত ল'ৰা, আনকি মহিলাও আছে। তেওঁলোকক মুকলি কৰি অনাই আমাৰ প্ৰথম কাম হ'ব দেখা গৈছে। BPF-ৰ একাংশ কিমান ক্ষতি হ'ব? সেইটোতো ৰাজনীতিত নোহোৱা ঘটনা নহয়, ৰাজনীতিত অহা যোৱা এইবিলাক চলে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজেও কংগ্ৰেছৰ পৰা আহিছিলে, তেনেকৈ বহুত আছে AGPৰ পৰা আহি, এতিয়াতো মেক্সিমাম বিজেপিৰ লিডাৰবিলাক AGPৰ পৰা আহি পেলাই মানে বিজেপি কৰা। তেনেকৈ যেতিয়া দল এটা পুৰণা হৈ যায়, তেতিয়া দুই এজন এনেকৈ ওলাই যাব, আকৌ নতুন আহিব, তেনেকৈ সেইটো চলি থাকিব। মই নাভাবোঁ কোনো পলিটিকেল পাৰ্টিৰে আচলতে কোনোবা ওলাই গ'লে সাংঘাতিক তেনেকৈ ক্ষতি নহয়। ডেফিনেটলি এতিয়া মই গোটেই গোসাইগাঁৱৰ পৰা ৰৌতালৈকে ঘূৰি মই যিখিনি দেখিছোঁ,
মানুহৰ উৎসাহ, মানুহৰ সহযোগ, মানুহৰ মানে যেনেকুৱা ধৰণৰ আগবাঢ়ি ওলাই আহিছে, এইটো ডেফিনেটলি এবছলিউট মেজৰিটি লৈ BPF পুনৰ চৰকাৰ গঠন কৰিব।